আকৌ ৰাজপথত চলিব একালৰ ৰজা নতুন ৰূপত ৰাজপথত চলিব সম্ভ্ৰান্ত বাহন এটা সময়ৰ নেতা মন্ত্ৰীৰ অহংকাৰৰ প্ৰতীকস্বৰূপ আছিল এই সম্ভ্ৰান্ত বাহনখন প্ৰতিগৰাকী ভাৰতীয়ৰ এক আবেগৰ নাম আছিল এম্বেছাডৰ এম্বেছাডৰত উঠাটো যেন একালৰ ৰাজকীয় প্ৰতীক আছিল বহু ভাৰতীয়ৰ বাবে কিন্তু হঠাৎ ৰাজপথৰ পৰা নোহোৱা হৈ গ'ল একালৰ সম্ভ্ৰান্ত বাহন এম্বেছাডৰ 1983 চনৰ 14 ডিচেম্বৰৰ কথা সেই সময়ৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দিল্লীৰ গুৰগাঁৱত উদ্বোধন কৰিছিল মাৰুতি সুজুকিৰ 800 কাৰৰ ভাৰতৰ প্ৰথমটো শ্বৰুম তাৰ পিছৰ পৰাই লাহে লাহে ৰাজপথত ভিৰ বাঢ়িল মাৰুতি সুজুকিৰ 800 কাৰৰ মাৰুতি 800 কাৰৰ জনপ্ৰিয়তাই ৰাজকীয় জাকজমকতাৰ ম্লান পেলালে এম্বেছাডৰৰ সম্ভ্ৰান্ত পৰিয়ালৰ আদৰ বাঢ়িল মাৰুতি 800 কাৰৰ প্ৰতি তাৰ বিপৰীতে ৰাজনৈতিক নেতাৰ ৰাজ প্ৰতীক স্বৰূপ হৈ ৰ'ল এম্বেছাডৰ এতিয়া বহু ৰাজনৈতিক ইতিহাসৰ সাক্ষী এই ব্ৰেণ্ড এম্বেছাডৰ গাড়ী সময় সলনি হ'ল এম্বেছাডৰৰ পৰিচয়ো একালৰ সম্ভ্ৰান্ত এম্বেছাডৰ বাহনে স্থান পালে গেৰেজত ৰাজপথৰ পৰা ৰজা গেৰেজত সোমাল যদিও আজিও প্ৰজন্মৰ পিছত প্ৰজন্মৰ বুকুত নিগাজিকৈ আসন দখল কৰি আছে ব্ৰেণ্ড এম্বেছাডৰে ভাৰতৰ একাবেকা ৰাজপথত মানিকতকৈ কোনো গুণে কম নাছিল এম্বেছাডৰ অৱশ্যে হেৰুৱা মানিক আকৌ ঘূৰি আহিছে ভাৰতৰ বজাৰলৈ নতুন অৱতাৰত বজাৰত উপলব্ধ হ'ব এম্বেছাডৰ বাহন পেট্ৰলৰ সলনি এইবাৰ বৈদ্যুতিক বাহনৰ ৰূপত বজাৰত উপলব্ধ হ'ব এম্বেছাডৰ হিন্দুস্তান মটৰ্ছ কোম্পানীয়ে ফ্ৰান্সৰ এক নিৰ্মাতা কোম্পানীৰ সৈতে ইতিমধ্যে চুক্তিবদ্ধ হৈছে একালৰ আইকনিক কাৰ এম্বেছাডৰক নতুন ৰূপত মুকলি কৰিবলৈ নেশ্যনেল ডেস্ক গ্লোবেল নিউজ এনি